সঁচলৈ অনা এৰী পলুৰ বাঁহকেইটা এই পুৰণা খৰাহিটোতে আনি ৰাখি দিওঁতেই মানে পখিলা ওলাই কণী পাৰিলে। মই গমেই নাপালোঁ। এতিয়া দেখিছোঁ, এয়া চাওকচোন, মই এজনী পখিলা কণীয়েই ধুনীয়াকৈ কাগজত থৈ দিলোঁ। বেছিকৈ ল'লে পাতেই নহ'ব। এয়া চাওক, অলপ দিনৰ পাছতেই মোৰ এয়া চাইছোঁ পোৱালি হ'লেই। এয়া পখিলাৰ কণী ফুটি পোৱালি হৈছে। এয়া চাওক, এতিয়া মই কি পাত ল'ম? এয়া পাত লৈছোঁ, এৰী পলুৰ পাত। আপোনালোকক দেখাম এয়া কি পাত লৈছোঁ, আহক। প্ৰথমতে এই কুমলীয়া পাতটোৱেই দিব লাগিব। এইটো চাওক, এইটো একেবাৰে সৰু হৈ আছে, এতিয়া কুমলীয়া পাতটোৱেই দিম। তাৰপাছত এইটো পাত দিম অলপ ডাঙৰ হ'লে। তাৰপাছতে এই 3 নম্বৰ পাতটো দিম, অলপ ডাঙৰ হ'লে এইটো দিম। এনেকৈ দি গৈ থাকিম, মানে বুঢ়া পাত দিম। এতিয়া এইখিনি শেষ হ'ল পাত, আগতে এবাৰ পুহি গ'লোঁ। এতিয়া মই এনেকৈয়ে ইয়াতে পাতটো দি থ'ম, কাৰণ চুলে দুখ পাব। আৰু পাতটো দিয়াৰ লগে লগে ইহঁতি নিজেই এনেকৈ উঠি আহিব পাতলৈ। যেতিয়া অলপ ডাঙৰ হ'ব তেতিয়া মই ডাং বান্ধি মাৰ এডাল দি ইয়াত ওলমাই পাত দিম। এয়া চাওক, এতিয়া মোৰ পলু মাইকী ওলাইছে, ডাঙৰ হৈছে। পাতখিনি ধুই এনেকৈ ঢাকি থৈছোঁ যাতে মৰহি নাযায়, ইহঁতক দিবৰ বাবে। বুঢ়া পাত, এয়া চাওক, পলু ডাঙৰ হ'লে বেছি দিন নালাগে ডাঙৰ হ'বলৈ, 10-15 দিনতে পকি যায়। আৰু 2 এদিনতেই মোৰ পলু পকিব। পকিলে আপোনালোকক দেখাম। আপোনালোকেও পলু পালন কৰিব পাৰে এৰী পলুৰ সূতাৰ কাৰণে। এৰী সূতাৰ পৰা আজিকালি বহুত সুন্দৰ সুন্দৰ নতুন নতুন কাপোৰ হয়। আগতে এৰীয়া কাপোৰেই হৈছিলে বাৰু আগৰ দিনত, এতিয়া জোৰ কাপোৰো হৈছে। আমি পালন কৰিলেহে আমি সূতা পাম আৰু কাপোৰ হ'ব। খাবলৈও হয়, বহুতে খায়, আমিও খাওঁ বাৰু। লেতা হয়, ইয়াৰ পৰা লেতা খাওঁ, আপোনালোকক দেখাম। এয়া চাওক, কামুৰি দিব বা ফুটিব এনেকুৱা নহয়। বহুত শান্ত প্ৰকৃতিৰ এই পলুটো, একো দিগদাৰ নাই। এই কিমান ধুনীয়াকৈ পাত খাই আছে চাওকচোন, খুব স্পীডত পাত খায়। গাটো বহুত কোমল, এই কাঁইটবোৰ এনেই দেখাতহে এনেকুৱা, একো আমনি নকৰে। বহুত সহজ পলু পুহিবলৈ, অকণমান চাফা কৰি দিলে পাত দিলে হৈ যায়। আৰু 2 এদিনতে পকিব, আপোনালোকক দেখাই যাম মই। চাওক কেনেকৈ পাত খাইছে। এয়া মোৰ পলু পকিছে, পকিবৰ সময়ত এনেকৈ ৰৈ থাকে, পাত নাখায় আৰু। এয়া ওপৰলৈ উঠি আহিব পকিলে, আৰু ৰংটো সলনি হৈ যায়, পাতলা হালধীয়া নিচিনা হয়, চাফা হয়, পেটত একো নাথাকে। আৰু যিটো নপকে কেঁচাটো ক'লা, পেটত মানে থাকে আৰু খোৱা বস্তুবোৰ। এনেকৈ শুকান কলপাত বা শুকান আম পাত এনেকৈ থৈ দিব লাগে, আম পাত ইহঁতি বাঁহ সাজিবৰ কাৰণে। আৰু যেতিয়া পলুটো পকিলে এনেকৈ চুই চালে খৰক খৰক শব্দ এটা কৰিব, খৰখৰাব। এইটো মোৰ বাৰু খৰখৰণি শব্দটো নাহিলে, আমাৰ ছোৱালীয়ে দেখাইছে 2টা কালাৰ সলনি হৈ যায় বুলি। এটা পকা পলু আৰু এটা নপকা পলু। এয়া আমাৰ ছোৱালীয়ে মানে দেখাইছে পকা পলুটো কেনেকুৱা ৰং, কেনেকুৱা পাতলা। মই এইটো মানে ভইচটো যিটো মানে অৰিজিনেল কৰিছিলোঁ এইটো মিউট হৈ গ'ল, সেইকাৰণে উঠা নাই খৰক খৰক শব্দটো।
আৰু এইখিনি চাওক পকাবলৈ সিহঁতে ভাবিছে কেনেকৈ বাঁহ সাজি এনেকৈ বগাই ফুৰিব, পৰিও যায়, বুটলি থাকিব লাগিব, বুটলিয়ে থাকিব লাগে, সিহঁতক চাই থাকিব লাগে। যেতিয়া সন্ধিয়া হোৱাৰ পাছৰ পৰা সিহঁতি তলত সোমাই যাব আৰু বাঁহ সাজিব। এই চাওক এডাল এডালকৈ সূতা লৈ কেনেকৈ বাঁহ সাজিছে, মুখেৰে সাজে। বাঁহটো সাজি সিহঁতি ভিতৰত সোমাই ল'ব পাতলাকৈ সাজি, তাৰপাছত 2-3 দিনমান এনেকৈ ভিতৰত সাজি সাজি ডাঠ কৰি কৰি ভিতৰত সোমাই যাব। বাঁহটো সজাৰ 3 দিনমানৰ পাছতে বাঁহটোৰ পৰা ভাঙি আমি উলিয়াব পাৰিম। তাৰপাছতে আৰু 3 দিনমান থোৱাৰ পাছত আমি, বা 2 দিন থোৱাৰ পাছতো, গৰম দিনত সোনকালে হয়, আমি মানে বাঁহখিনি সিজাব পাৰি। এইখিনিও আপোনালোকক দেখাম। এয়া চাওকচোন কিমান কষ্টৰে বাঁহটো সাজিছে। মই এইখিনি অকণমান ভিডিঅ' কৰি ৰাখি দিলোঁ। এইখিনি বাঁহখিনি পালোঁ। এনেকুৱা ৰং হ'লে, সোণবৰণীয়া হ'লে মানে বুলি কয়, মোক কিজানি মানিছে দেই, বগা বেছি নাই। এয়া এতিয়া মই খেৰ আনিম, বাঁহখিনি সিজাবৰ কাৰণে খাৰ লাগে। খাৰটো মানে খেৰৰ পৰাও বনাব পাৰি বা শুকান কল বাকলিৰ পৰাও বনাব পাৰি, সকলোৰ পৰাই বনাব পাৰি। এইখিনি মই লৈ লৈছোঁ। এতিয়া এক জ্বলাম, দেখাই যাম। ভিডিঅ' কৰি ৰাখি দিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে। খেৰখিনি উলিয়াই লৈছোঁ, মানে গৰুৰ ওচৰতে দি দিছোঁ, মহখিনিও নাইকিয়া হ'ব ধোঁৱাটো। খেৰখিনি জ্বলাই লৈছোঁ। এয়া চাওক, এতিয়া অলপ ঠাণ্ডা কৰি লৈছোঁ। ঠাণ্ডা হৈছে আৰু এয়া মই অলপ ভৰাই ল'ম। ভৰাই লৈ কেনেকৈ কৰোঁ আপোনালোকক দেখাম, দেখাই যাম। আপোনালোকে চাই যাব কেনে খাৰ প্ৰস্তুত কৰিম দেই। এই গৰুজনী মানে প্ৰায়ে নাহে, বদমাছ, বান্ধি লওঁ। এইটো চৰিয়া মানে ডাবৰ বুলি কয়। ধোৱা গামোচা এখন লৈ মই ছাইখিনি ইয়াতে লৈ ল'ম। ছাইখিনি লৈ ইয়াতে অলপ এনেকৈ পানী ঢালি থ'ম। ইয়াৰ পৰা এটা ৰস ওলাব, পিছল বস্তুটো। খাৰ দিলে মানে বাঁহখিনি ভাল হৈ থাকে আৰু কোমল হয়, সিজে। খাৰ নিদিলে আপোনালোকে চৌদা খাৰো দিব পাৰে, কিনা চৌদা খাৰ খোৱা। তাৰপিছতে এনেকৈ চেপি দিম। এতিয়া অলপ তিয়াই থ'ম আধা ঘণ্টামান। আপোনালোকক দেখাইছোঁ পিছল পিছল এনেকুৱা ওলাব। এইখিনি মানুহে চাওক, এইখিনি মানুহে মূৰ ধুৱে, আগৰ দিনত চুলি ধুৱে, বহুত ধুনীয়া হয়, চাফাও হয়, পিছল হয়। এইখিনি মই এতিয়া বনাম। আধা ঘণ্টামানৰ পাছত ওলাইছে। অলপ ঘুগুলা পৰি চৰিয়াটো বা লেতেৰাও হৈছে, মানে এইখিনি মই পানী দিয়া নাই, কিন্তু সেইখিনি পানী দিয়া হৈছে আৰু অলপ খাৰ পানীখিনিতে বনাইছোঁ। এয়া সিজি গ'লে ৰংটো কিন্তু বগাখিনিৰ নিচিনা একেই হৈ যায়। সিজিলে এই সোণবৰণীয়া ৰংটো নাথাকে। এতিয়া এনেকৈ গুচাব, এটা মূৰতহে
গুচাব পাৰি। দুইটা মূৰতে মানে ইফালে সিফালে কৰিব নোৱাৰি, কোনোবা এটা মূৰতে এইটো ওলাই লেটা হৈছে, ইয়াৰ লেটা বুলি কয়। এইটো আপোনালোকে কোনে কোনে খাই কমেণ্ট কৰি জনাব। আমি কিন্তু খাওঁ। ধুনীয়াকৈ পিঁয়াজ জলকীয়া দি বনাই ভাজি ফ্ৰাই কৰি খাব পাৰে। এৰী পলুটো এৰাপাত যেতিয়া খায়, এৰাপাতটো বহুত ঔষধি গুণ আছে। এৰাপাত খোৱাৰ কাৰণে এইখিনি খালে কিবা এটা বহুত ভাল স্বাস্থ্যৰ কাৰণে। এয়া চাওক কিমান ধুনীয়াকৈ লেটা হ'ল। ইয়াৰ পৰাই আকৌ মানে পখিলা হ'ব, পখিলাৰ পৰা কণী হ'ব। এইখিনি মই বাঁহ পালোঁ, এইখিনি এৰী পলু পালোঁ, আৰু এই বাঁহখিনি মই 2-3 দিনমান পাতত বান্ধি এনেকৈ থৈ দিম। তাৰ পাছতে ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাই বাঁহখিনি সযতনে ৰাখি দিম। অলপ অলপকৈ গোট খাই সৰহ হ'ব। ইয়াৰ পৰা আমি এৰী সূতা পাম, এৰী পলু পালোঁ। কোনে কোনে খাই কমেণ্ট কৰি জনাব। এয়া চাওক কোমলে হৈছে, কিছুমান লেটা হোৱাই নাই। 2-3 দিনতে এইখিনি এনেকুৱা হৈ যায়। এইখিনি বাঁহখিনি আপোনালোকেও এৰী পালন কৰিব পাৰে, খাবও পাৰি। সূতাখিনিও পোৱা হয়। ইমান কঠিনো নহয় কামটো যে বহুত কষ্ট হ'ব। এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আগলৈ আৰু এটা এনেকুৱা ভিডিঅ' লৈ যাতে আপোনালোকৰ ওচৰলৈ লৈ আহিব পাৰোঁ। গতিকে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।